বন্ধুসকল ওয়েলকাম টু আমিনুল ব্লগ। যোৱাকালি শুক্ৰবাৰ আছিল। যোৱাকালি শুক্ৰবাৰ মই গুৱাহাটী গৈছিলোঁ। তাতে এটা বস্তু দেখা পালোঁ। আপোনালোকক দেখুৱাম এই বস্তুখিনি। মই সম্পূৰ্ণ ভিডিঅ'খিনি কৰি লৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাম। কাৰণটো কি জানে, এই যে নতুনকৈ যিবিলাক এই ফুট ব্ৰিজ বনাইছে, এই তেনে মই এতিয়া গৈছোঁ ফেঞ্চিত যাওঁতে মই ফুট ব্ৰিজৰ ওপৰেদি গৈছিলোঁ। তাতে মানে যিবিলাক মানে লেতেৰা কৰিছে, মানে যে লিভ হওক, আপোনাৰ টাইলছ হওক, এইবিলাক ছাইডত গ্লাছবিলাক যেনে মানে লেতেৰা কৰি ৰাখিছে। আপোনালোকে দেখা পালিয়ে নিজকে মানে ঘিণ কৰিব, মানে সেনেকুৱা ফুটব্ৰিজবিলাক সেনেকুৱা হৈছে মানে। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থকা আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে আমাৰ অসম চৰকাৰৰ হাতত এই ভিডিঅ'টো পৰে আৰু একদম বৃহৎ ব্যৱস্থা লয়। তাৰমানে এই যিবিলাক মানুহে এই কামবিলাক কৰি আছে, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থকা দেখুৱাই আছোঁ। এতিয়া মই যাই আছোঁ ফেঞ্চি বজাৰ ফুটব্ৰিজৰ ওপৰত। আজি ফেঞ্চি বজাৰত আহিলোঁ। এনেকুৱা এটা মানে জঘন্য লগা কথা হৈ গৈছে, মানে আপোনালোকে নিজে দেখা পাব, নিজে ঘিণ কৰিব মানে ইমান। এইফালে এইবিলাক চাওক, গোটাই পিঠ দেখিছে না, পিঠ ফুটব্ৰিজৰ ফেঞ্চি ফুটব্ৰিজৰ পিঠ পুৰা একেবাৰে। আৰু আগতে দেখাইছোঁ লিফ্টটো চাব আপোনালোকে, পুৰা একেবাৰে গোটাই পিঠে এইগিলা খান দিছে না, গোটাইগিলা পিঠ পেলাইছে গোটাই। আৰু আগৰ এই টিংখান দেখুৱাই চাবচোন, কেনেকুৱা মানে পিছফালে মানে কেনেকুৱা কৰিছে, মানে তোমাৰ চাবৰে বেয়া লাগি যায়। এনেকুৱা চাফ চিকুণকৈ বনাইছে মানে ফুটব্ৰিজখন। আপোনালোকে দেখিছে না, এইগিলা পিঠ দেখিছে নে, এইবিলাক চাওক পিঠ, এইফালে এইগিলা পিঠ দেখা পাইছেনে, এইবিলাক গোটাই পিঠ। চাওক চব পিঠ, এইমাখান গুটকা খাই পুৰা একদম পিঠ পেলাই দিছে একেবাৰে, দেখিছে না এইগিলা। এই চাওক গোটাই পিঠ দেখিছে না, এনেকুৱা পিঠ পেলাইছে। এই চাওক, আপোনালোকে নিজে চাই লওক কেনেকুৱা ধৰণৰ মানে পিঠ পেলাইছে। চাওক ডাষ্টবিনত পেলাইছে, ডাষ্টবিনতকৈ বেয়াকৈ পেলাইছে। ফ্ৰুটকৈ পিঠ পেলাইছে, শিখৰ তামোল এইগিলা পাণ চান খাই এনেকৈ পিঠ পেলাইছে। নিজৰ ঘৰৰ দুৱাৰ মুখত যেনেকৈ পেলাইছে সেনেকৈ পেলাই দিছে, তাতকৈ মানে বেয়াকৈ পেলাইছে একেবাৰে, দেখেনে। এই চাওক অৱস্থা চাওক, ফুটব্ৰিজৰ অৱস্থা চাওক। এতিয়া যদি এজন বাহিৰা মানুহ আহে, কেনেকুৱা কি ভাবিব। আমাৰ গুৱাহাটীৰ কথা চাই লওক, অসমৰ কথা বাদ দিয়ক, গুৱাহাটীৰ কথা কেনেকুৱা কি ভাবিছিলোঁ, কেনেকুৱা ভাবি চাওঁ। এনেকুৱা মানুহক পুৰা একদম ধৰি পেলাই 5-6 হাজাৰ টকা মানে ফাইন ভৰাব লাগে, 5-6 হাজাৰ টকা ফাইন ভৰাই। এই অৱস্থা চাওক, এফালে এটা চৰকাৰী অফিচ আছে আৰু এফালে ফুটব্ৰিজ আছে। আপোনালোকে চাই লওক কেনেকুৱা ধৰণৰ পিঠ পেলাইছে, একদম আৰু ক'বই নালাগে আৰু একদম আৰু জঘন্য লগা একদম আৰু পিঠ পেলাইছে। ঘিণ আহে এনেকৈ দেখালে, ঘিণ আহে, আমাৰ ঘিণ আহি যায়। আৰু লিফ্টতটো দেখুৱাইছোঁ, লিফ্টটো মানে বন্ধ আছে, লিফ্টৰ ভিতৰতো আৰু অৱস্থা বেয়া একেবাৰে। আপোনালোকে দেখা পাইছেনে, মানে কেনেকুৱা ধৰণে ফেঞ্চি বজাৰ পিঠ পেলাইছে। আৰু লিফ্টটো মানে বন্ধ আছে, লিফ্ট বন্ধ আছে। লিফ্টৰ ভিতৰত আৰু দেখুৱালোঁ, মানে লিফ্টৰ ভিতৰত মানে এনেই জঘন্য কৰিছে না পিঠ পেলাই। আৰু সেই লিফ্টৰ ভিতৰত মানে যেনেকুৱা দিয়া আপোনালোকে যাবই ঘিণ কৰিব পাৰে। এনেকুৱা মানে জঘন্য কৰি পিঠ পেলাই। আৰু এইফালে চাওকচোন, এইবিলাখান গোটাইগিলা পিঠ পেলাই কেনে কৰিছে, এইগিলাই চাওক সম্পূৰ্ণ পিঠ পেলাইছে। আৰু এই আগতে সেইটো দেখা পাইছে, কেনেকুৱা পিঠ পেলাই মানে কেনেকুৱা কৰিছে, মানে এনেকুৱা আৰু এনেকুৱা যে আপোনালোকে যে এই পিঠবিলাক দেখা পাইছে, আৰু যিটো ব্যৱস্থা ল'ব লাগে এনেকুৱা মানুহৰ কাৰণে, এনেকুৱা যে এই চাওঁ এনেকুৱা ধৰণৰ পিঠ পেলাইছে, দেখিছে নে এইগিলাখান গোটাই এইগিলা পিঠ পেলাইছে। আৰু একেবাৰে কিবা একদম মানে ক'বই নোৱাৰো, ক'বাৰ ভাষাই নহয়, সেনেকুৱা হৈ গৈছে। দেখিছে না পিঠ দেখিছে নে, পিঠ এইগিলাখান গোটাই পিঠ একেবাৰে। আৰু এনেকুৱা যে ফুটব্ৰিজখন এনেকুৱা পিঠ পেলাইছে, সেইটো কাম নকৰিবা প্লিজ, ৰিকুৱেষ্ট কৰিছোঁ। আৰু এইটো প্ৰশাসনে পূৰা এইটো সঠিক মানে একদম আৰু সজাগ হ'ব লাগে। এইটো ফুটব্ৰিজৰ ওপৰত মানে 2-3টা আৰক্ষী মানে ডিউটি দিব লাগে, এইটো মোৰ কাৰণে। আৰু আপোনালোকে কি কয় কমেণ্ট কৰি জনাব।